মিনি ব্লগবোৰ চাই আছে যেতিয়া গম পাইছাই যে আমাৰ গাঁৱৰ নামঘৰ ভাগিত এভাগ বৰসভা আয়োজন কৰা হৈছে আৰু সেই গতিকে এভাগ ভাওনাও আয়োজন কৰা হৈছে আৰু বৰসভা বুলি ক'লে অকণমান চাফ চিকুণতা চবেই ভাল পায় আৰু নামঘৰ ভাগি চবেই চাফ চিকুণ কৰি আছে তাৰ লগতে মোক ক'লে যে গৰুণ্ড ভাগ আৰু ফ্ৰণ্টত থকা সিংহ দুভাগ নতুনকৈ ৰং কৰি তুলিব লাগে নামঘৰৰ কাৰণে কিবা এটা কৰিবলৈ মোক বাছি লৈছে তাতকৈ আৰু সৌভাগ্যৰ কথা লাগেনে অকণো পলম নকৰাকৈ ব'লক ভিডিঅ'টো এনজয় কৰোঁ হেল্ল' গাইজ ৱেলকাম বেক টু আৱাৰ আৰ্ট ব্লগ হেল্ল' গাইজ ৱেলকাম বেক বেলেগ এটা লং ভিডিঅ'লৈ বহুত দিনৰ মূৰত দিছোঁ দেই সঁচাকৈ ন আৰু আজি নামঘৰ ৰাইজৰ এটা দায়িত্ব দিলে যে নামঘৰত গৈ পিনি তাৰ সিংহ দুভাগ থাকে যে ফ্ৰণ্টত সিংহ দুভাগ আৰু গৰুণ্ড পক্ষীভাগ কালাৰ কৰিব লাগে নতুনকৈ পুৰণা হৈ গৈছে হেনো ত' আমি যাম মোৰ লগত ভাইটি আছে ভাল ছবি আঁকি ত' ব্লগ এটা হ'লে ভাল কৰিব ভিডিঅ'টো লাষ্টলৈকে চাই থাকক বহুত ভাল হ'ব আৰু যদি নতুন দেন চেনেলটো চেক কৰক যদি ভিডিঅ'বোৰ ভাল পায় দেন ছাবস্ক্ৰাইব এভাগে আমাৰ নামঘৰ আমি ইয়াতে আছে চবৰে একেই থাকে ফ্ৰণ্টত দুভাগ সিংহ আছে এই দুভাগ কৰিব লাগিব আৰু এইফালে গৰুণ্ড ভাগ হেল্ল' গাইজ ৱেলকাম টু দ্য ছেকেণ্ড ডে কালি দেখিলে গোটেইখন ৰাতি হৈ গ'ল লাইট চাইট নাছিলে ফেন চেন নাছিলে গেঞ্জি পিন্ধি মই আছিলোঁ দুটা আছিলে আৰু বহুত অশান্তিও লাগিছিলে গৰম হৈছে ন সেইটো কাৰণে হপ ইউ ড'ণ্ট মাইণ্ড কাৰণ মই গেঞ্জি পিন্ধিয়ে কৰি আছিলোঁ ত' আজি 2 নম্বৰ দিন আজি ফাইনেল ৰিজাল্টটো চাওঁগৈ কেনেকুৱা হৈছে লেটছ গো আজি ভিডিঅ'টো বাছ ইমানলৈকে আছিলে সিংহ দুভাগ কৰিবলৈ আছে মোৰ পাছফালে যোন দুভাগ সিংহ দেখা পাইছে সেই দুভাগ কৰিম নেক্সট ভিডিঅ'ত দিম কিন্তু এইটো ভিডিঅ' বহুত দীঘলীয়া হৈ যাবৰ কাৰণে এক্সট্ৰাকৈ বনাম তো আৰ্ট ব্লগৰ এইটো ছেকেণ্ড পাৰ্ট হ'ব আৰু নামঘৰত দ্ৰুতগতিত কাম চলিয়ে আছে এইফালেও চলি আছে এইফালেও চলি আছে দাদাহঁত আছে আৰু মোৰ এইভাগ কমপ্লিট হৈছেগৈ দেখিলেই গোটেই ভাগ
চ' ডু লেট মি ন' থ্ৰু দ্য কমেণ্ট ছেকশ্যন যে কেনেকুৱা হৈছে। আশা থাকিল জনাব কেনেকুৱা হৈছে কেনেকুৱা নহৈছে। যদি কিবা ভুল দেখিছে দেন প্লিজ লেট মি ন'। আৰু যদি চেনেলটো নতুন দেন লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। আৰু বাছ ইমানেই। লেটছ স্প্ৰেড দ্য লাভ টুগেডাৰ। ছাবস্ক্ৰাইব।